নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জুবিন গাৰ্গে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ওলোৱা সমদলত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় জুবিন গাৰ্গে। লগতে সকলোকে একলগ হৈ থাকিবলৈ আহ্বান জনায় শিল্পীগৰাকীয়ে। সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি গুৱাহাটীত সকলো শিল্পীসকলে এটা জোৰ সমদল কৰিছে নিজৰ এমেণ্ডমেণ্ট বিল তাৰ এগেইনষ্টত সকলোৱে একেলগ হৈ থাকক আৰু জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তিৰ ওচৰত তেওঁলোকে এটা অনুষ্ঠান কৰিব আৰু মই থাকিব নোৱাৰিম আজি মই গোলাঘাট গৈ আছোঁ এতিয়া কিন্তু মই সদায় লগত আছোঁ সদায় লগত থাকিম আৰু সকলোৱে একেলগে থকাটো বিচাৰোঁ এই পৰিস্থিতি অসমৰ ধন্যবাদ জনাইছোঁ লগ কৰোঁ।